নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই চেনেল জীৱন উদ্দীপনা, ৰিইনভেণ্ট ইয়ৰ ড্ৰিমছ, ৰিপাৰ্পাজ ইয়ৰ লাইফ। টুডেজ টপিক ইজ হাউ আইনষ্টাইন ফাউণ্ড হিজ ক্ৰিয়েটিভিটি। সেয়া আছিল 1902 চনৰ কথা। পৃথিৱী বিখ্যাত বিজ্ঞানী এলবাৰ্ট আইনষ্টাইনৰ বয়স তেতিয়া 21 বছৰ, টগমগ কৰা যৌৱন। কিন্তু বিভিন্ন কাৰণত হতাশাগ্ৰস্ত আইনষ্টাইনৰ পদাৰ্থ বিজ্ঞানী হ'ম বুলি পুহি ৰখা সপোন ইতিমধ্যে থানবান হোৱাৰ পথত। তাৰ 6 বছৰ আগতে আইনষ্টাইনে তেখেতৰ প্ৰিয় বিষয় গণিত আৰু পদাৰ্থ বিজ্ঞান পঢ়িবৰ বাবে ছুইছ ফেডাৰেল পলিটেকত নামভৰ্তি কৰিছিল। কিন্তু তেখেতে পঢ়া শুনাত মন দিয়াৰ সলনি মহিলাৰ পাৰ্টিবোৰত ভায়লিন বজোৱাতে বেছি মনোনিৱেশ কৰিছিল। সেয়েহে পঢ়া শুনাত তেখেতৰ ধাউতি কমি আহিছিলে। তাৰ বাবে তেখেতৰ শিক্ষাগুৰুসকলেও আইনষ্টাইনক এজন অতি সাধাৰণ আৰু এলেহুৱা ছাত্ৰ হিচাপে গণ্য কৰি গুৰুত্ব আৰোপ কৰাৰ পৰা বিৰত আছিল। এজন স্নাতক হোৱাৰ পিছতো তেখেতৰ ৰিজাল্ট আশা কৰাৰ ধৰণে নোহোৱাত এজন লেব টেকনিচিয়ান আৰু বীমা বিক্ৰেতা হিচাপে তেখেতে জীৱন নিৰ্বাহ কৰিবলৈ বাধ্য হৈছিল। 2 বছৰ এনেদৰে কটোৱাৰ পিছত তেখেতে ছুইজাৰলেণ্ডৰ ৰাজধানী বাৰ্নেট পেটেণ্ট অফিচত এজন কেৰাণী হিচাপে নিযুক্ত হ'ল। কিন্তু সপ্তাহৰ 6টা দিনে কাম কৰাৰ পিছত তেখেতৰ প্ৰিয় বিষয় পদাৰ্থ বিজ্ঞানত সময় কিদৰে দিব। কিন্তু হঠাতে কিছুমান ইণ্টাৰেষ্টিং ঘটনা আইনষ্টাইনৰ জীৱনত ঘটিবলৈ ধৰিলে। 1905 চনৰ মাৰ্চ মাহত তেখেতৰ প্ৰথম ৰিচাৰ্চ পেপাৰত তেখেতে প্ৰস্তাৱ আগবঢ়ালে যে পোহৰ প্ৰকৃততে এক কণিকা তৰংগ নহয়। তাৰ ঠিক 2 মাহ পিছত মে' মাহত তেখেতে দ্বিতীয়খন ৰিচাৰ্চ পেপাৰ প্ৰকাশ কৰি উলিয়ালে, য'ত তেখেতে অণু-পৰমাণুৰ অস্তিত্ব প্ৰমাণ কৰিলে। তাৰ ঠিক এমাহ পিছত প্ৰকাশিত ৰিচাৰ্চ পেপাৰখনে চাৰিওপিনে হৈচৈ লগাই দিলে। এইখন পেপাৰত তেখেতে সময় আৰু স্থান প্ৰকৃততে ওতঃপ্ৰোতভাৱে জড়িত তাক প্ৰমাণ কৰিলে আৰু পৰৱৰ্তী সময়ত ই থিয়ৰী অৱ ৰিলেটিভিটি বুলি জনপ্ৰিয় হ'ল। তাৰ 3 মাহ পিছতে চতুৰ্থখন ৰিচাৰ্চ পেপাৰত তেখেতে বিখ্যাত ইকুৱেশ্যন E=mc² দাঙি ধৰিলে। আচৰিত কথা, মাত্ৰ এবছৰৰ ভিতৰতে তেখেতে 4টা পদাৰ্থ বিজ্ঞানৰ সূত্ৰ দাঙি ধৰিলে, যিয়ে পৰৱৰ্তী সময়ত এক মাইলষ্টন হিচাপে পৰিণত হ'ল। সবাতোকৈ ডাঙৰ কথা, যিজন আইনষ্টাইন 26 বছৰলৈ এক সাধাৰণ জীৱনত অভ্যস্ত আছিল, তেখেতে মাত্ৰ এবছৰৰ ভিতৰতে 4টা পৃথিৱী বিখ্যাত ইকুৱেশ্যন বা সূত্ৰ কিদৰে উদ্ভৱ কৰিবলৈ সক্ষম হ'ল। বন্ধুসকল, সঁচাকৈ এয়া এক মিৰাকল নহয়নে? তাৰ অন্তৰালত আচলতে কি আছিল, তাৰ বিষয়ে আলোচনা কৰাৰ আগতে তাৰ লগত জড়িত অন্য এক বিষয় আমি অৱতাৰণা কৰিব বিচাৰিছোঁ। বন্ধুসকল, বৰ্তমান আমি এনেকুৱা এখন পৃথিৱীত বাস কৰিছোঁ য'ত চাৰিওপিনে কেৱল কাম কাম আৰু কাম। অৰ্থাৎ সকলোৰে মনত এনেকুৱা এক ধাৰণা জন্ম হৈছে যে আমি যিমানে বেছি কাম কৰিম, যিমানে ব্যস্ত থাকিম, সিমানে আমি সফল আৰু সিমানে আমি পুৰস্কৃত হ'ম। কিন্তু আমি বেছিভাগেই বুজি নাপাওঁ যে আমাৰ এই বিজি থকা কালচাৰে আমাৰ মৌলিক চিন্তা চৰ্চা কৰা শক্তিত আঘাত আনিছে। অপ্ৰিয় হ'লেও এইটো সত্য যে ই আমাৰ মাজত এনেকুৱা এক মানসিক হেঁচাৰ সৃষ্টি কৰিছে যে আমি আমাৰ অতি প্ৰয়োজনীয় কামসমূহো পিছুৱাই ৰাখি ভাল পাওঁ। কামবোৰ পিছুৱাই ৰখাৰ আহিলা হিচাপে আমি স্বপ্ৰণোদিত কিছুমান ডিষ্ট্ৰেকশ্যনৰ সৃষ্টি কৰোঁ। এই ডিষ্ট্ৰেকশ্যনসমূহ বিভিন্ন ধৰণৰ হ'ব পাৰে। ই ছ'চিয়েল মিডিয়া হ'ব পাৰে, ই বিভিন্ন ধৰণৰ এডিকশ্যন হ'ব পাৰে। ইয়াৰ লাভ এইটোৱে যে ই আমাক বাস্তৱ পৰিস্থিতিৰ পৰা আঁতৰত ৰাখে। ফলত আমি নিজৰ মন, নিজৰ চিন্তা চৰ্চা, নিজৰ সৃষ্টিশীলতাৰ লগত অতি কম সময় অতিবাহিত কৰিবলগীয়া হয়। বৰ্তমান আমাৰ এনেকুৱা এক ধাৰণা হৈছে যে আমি যিকোনো মূল্যৰ বিনিময়ত আমনি লগা অনুভৱ বা ব'ৰডম ত্যাগ কৰিব লাগে। আৰু এই ব'ৰডমৰ পৰা বাচি থাকিবলৈ আমি কিছুমান অনাৱশ্যক আৰু অপ্ৰয়োজনীয় কামত লিপ্ত হওঁ। কিন্তু আমি বুজি নাপাওঁ যে নিৰ্জনতা আৰু একান্ততে সৃষ্টিশীলতা সম্ভৱ। আইনষ্টাইনৰ জীৱনৰ ওপৰত আধাৰিত কিতাপ আইনষ্টাইন হিজ লাইফ এণ্ড ইউনিভাৰ্ছত লিখক ৱাল্টাৰ ইছাকছনে আইনষ্টাইনৰ মনৰ ওপৰত আলোকপাত কৰিছে। এই বিষয়ে আইনষ্টাইনে লিখিছে, মই প্ৰকৃততে এজন নিৰ্জনতাপ্ৰিয় অকলশৰীয়া যাত্ৰী। মই প্ৰকৃততে কাৰো নহয়, যদিও মই মোৰ আত্মীয় স্বজন, মোৰ বন্ধুবৰ্গ মই কাৰো পৰা দূৰ অনুভৱ কৰা নাই। আইনষ্টাইনে সৰুৰে পৰা নিজৰ আত্মীয় স্বজন, নিজৰ বন্ধুবৰ্গৰ পৰা আঁতৰত থাকি নিজৰ সৃষ্টিশীলতাক অধিক সময় দিছিল। তেখেতে প্ৰায়ে দীঘলীয়া ভ্ৰমণত ওলাই গৈছিল, কেতিয়াবা সাগৰ, কেতিয়াবা নদ বিল, কেতিয়াবা পৰ্বত পাহাৰ। নগৰীয়া কোলাহলৰ পৰা দূৰত প্ৰকৃতিৰ নীৰৱতাৰ মাজত তেখেতে নিজৰ সৃষ্টিশীলতাক বিচাৰি পাইছিল।
বন্ধুসকল, আমি এনেকুৱা বহুত বৈজ্ঞানিক, সাহিত্যিক, লিখক, কলাকুশলীক জানো যি নিজৰ এখন একান্ত পৃথিৱী সৃষ্টি কৰি লয়। তাৰ অৰ্থ এটাই, নিজৰ ক্ৰিয়েটিভিটিক বিচাৰি লোৱা। বন্ধুসকল, আমি আমাৰ গতানুগতিক কামত এনেদৰে ব্যস্ত হৈ পৰিছোঁ যে আমি নিজক সময় দিব পাহৰি গৈছোঁ। প্ৰকৃতিৰ মাজলৈ গৈ নিজৰ সৃষ্টিশীলতাক বিচাৰি ল'বলৈ পাহৰি গৈছোঁ। আশা কৰিছোঁ আপোনালোকেও নিজৰ সৃষ্টিশীলতাক বিচাৰি ল'ব। তাৰ বাবে বহুত দূৰলৈ নগ'লেও হৈ যায়। কেতিয়াবা আমাৰ ওচৰে পাজৰে আমি প্ৰকৃতিৰ মাজলৈ গৈ নিজৰ সৃষ্টিশীলতাক বিচাৰি ল'ব পাৰোঁ। প্ৰয়োজন মাথোঁ নিজকে বুজিবলৈ, নিজকে জানিবলৈ, নিজৰ সৃষ্টিশীলতাক জাগ্ৰত কৰিবলৈ কৰা একান্ত প্ৰয়াস। বন্ধুসকল, আপোনালোকে এই ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পালে লাইক এটা দিব নাপাহৰিব। যিসকলে এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকক ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ কৰিলোঁ। সৰ্বশেষত অতি ধৈৰ্য সহকাৰে এই ভিডিঅ'টো অন্তিম মুহূৰ্তলৈ উপভোগ কৰাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিলোঁ।